কাৰ্বি আংলং জিলাৰ ফুলনিত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ। বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ ফুলনিৰ লংকাথাৰ গাঁৱৰ উদ্ধাৰ হোৱা এটা দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ। উল্লেখ্য যে ফুলনি নগৰৰ পৰা কিছু নিলগত থকা লংকাথাৰ গাঁৱৰ দেবেন কথাৰে 3জন লগৰীয়াৰ সৈতে ঘৰৰ বাৰীৰ বাঁহ কাটি থাকোঁতে উদ্ধাৰ কৰে লাজুকী বান্দৰটো। লগে লগে ফুলনি বন বিভাগৰ বিষয়া ৰাজু ক্ৰক দেবেন কাথাৰে লাজুকী বান্দৰ উদ্ধাৰ হোৱা কথা অৱগত কৰে আৰু ফুলনি বন বিভাগৰ কৰ্মীসকলক গৈ লাজুকী বান্দৰটো উদ্ধাৰ কৰাৰ লগতে ডকমকা ৱেষ্টাৰ্ণ ৰেঞ্জ অফিচত চমজি দিয়ে। কাৰ্বি আংলং ফুলনিৰ পৰা বীৰেন গোৱালৰ ৰিপৰ্ট। আজি ৰাতিপুৱা আমি 11টামান বজাত আমাৰ লংকাথাৰ গাঁৱৰ পৰা শ্ৰী দেৱৰাম কাথাৰ ঘৰত তেখেতৰ বাৰীত এই লাজুকী বান্দৰ এটা পোৱা বুলি খবৰ এটা পালোঁ। খবৰ পোৱাত আমি ফুলনি ষ্টাফ কৰি পেলাই গৈ উদ্ধাৰ কৰিলোঁ। অকণমান কষ্ট পাইছে দাঁতত অকণমান, সেইটো কাৰণে আমি এতিয়া ৰেঞ্জলৈ লৈ আহিলোঁ। আমি ইয়াত ফুলনি একাউণ্ট গীতলৈ লৈ আহিলোঁ। তাৰপাছত এতিয়া ট্ৰিটমেণ্ট কাৰণে আমি ডকমকা ৰেঞ্জ অফিচলৈ তাত হেণ্ডঅভাৰ কৰিলোঁ। পানীটো ক'ত পাইছিলে আপুনি? এইটোতো আমি 3জন বাঁহ কাটিব যাওঁতে বাঁহ কাটোঁতে এইটো বস্তু ওপৰৰ পৰা পৰিছে এতিয়া দেখিছোঁ তো এইটো বস্তু হয়। তো আমি প্ৰথমে কি বস্তু হয় নাজানে, কিন্তু ওচৰত যাই কিনে দেখিছোঁ তো এইটো বস্তু হয়। তাৰপিছত ধৰি কিনে আনিলোঁ আমি। পিছত আমাৰ পিছত এতিয়া ফুলনি যিটো ফৰেষ্ট আছে তেখেতক ফোন যদি খবৰ দি সিহঁতে আহিছে এতিয়া লৈ যাব। এই লাজুকী বান্দৰটো কোনটো অঞ্চলত পাইছিলে? আমাৰ ইয়াতে ফুলনিয়ে হয়, আমাৰ ঘৰৰ বাৰীতহে বাঁহ কাটিব যাওঁতে পাইছোঁ। ফুলনি আমাৰ গাঁও লংকাথাৰ গাঁও। লংকাথাৰ গাঁও।